পৰিশ্ৰমী খেতিয়ক কৃপণ মহাজনৰ কাহিনী। পুৰণি কালত এজন ধনী মহাজন এখন গাঁৱত বসবাস কৰিছিল। তেওঁৰ ইমানেই টকা যে তাক লৈ তেওঁ বৰ গৌৰৱ কৰিছিল। যিমানেই টকা আছিল সিমানেই কৃপণ হৈ পৰিছিল। তেওঁৰ খেতিপথাৰত কাম কৰা দুখীয়া খেতিয়কক বহু কাম কৰিবলৈ বাধ্য কৰাইছিল, কিন্তু মজুৰিৰ নামত 1 টকাও দিয়া নাছিল। কিন্তু দৰিদ্ৰ কৃষকসকলে মনত দুখ লৈ মহাজনৰ খেতিপথাৰত কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছিল। কৃপণ মহাজনৰ গাঁৱতে ভোলা নামৰ এজন অতি দুখীয়া খেতিয়ক বসবাস কৰিছিল। তেওঁৰ অলপ মাটি আছিল। সেই অলপ মাটিতে খেতি কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল দিছিল। ভোলা কঠোৰ পৰিশ্ৰমী আছিল আৰু গোটেই দিনটো খেতিপথাৰত ৰ'দে বৰষুণে কাম কৰিছিল আৰু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলত পৰিয়ালটোৰ বাবে দিনটোত দুবাৰকৈ খোৱাৰ ব্যৱস্থা কৰিব পাৰিছিল। ইফালে গাঁৱৰ বাকী খেতিয়কে দেখিছিল যে সিহঁততকৈ ইমান কম মাটি থকা ভোলা কেনেকৈ ইমান খেতি কৰিব পাৰিলে। সেই দেখি তেওঁলোকে আচৰিত হৈ পৰিছিল। ভোলাই দিনকেইটা ভালদৰে কটাই আছিল, কিন্তু হঠাৎ এটা বছৰ গাঁৱত ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰষুণ নোহোৱাকৈয়ে খেতিপথাৰবোৰ শুকাই যাবলৈ ধৰিলে। দৰিদ্ৰ কৃষকৰ জলসিঞ্চনৰ ব্যৱস্থা নাছিল। জলসিঞ্চনৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিছিল। সেয়ে তেওঁলোকৰ সকলো শস্য নষ্ট হৈ গ'ল। ভোলাৰো একে দশা। সি কেনেবাকৈ নিজৰ সৰু খেতি পথাৰখনৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালটো পোহপাল দি আছিল। এতিয়া তেওঁলোক ভোকত মৃত্যুৰ আশংকাই দেখা দিছিল। ল'ৰা-ছোৱালীক অনাহাৰে ৰাখিলে ভোলাই মনত বৰ কষ্ট পাইছিল। বাধ্য হৈ তেওঁ গাঁৱৰ ধনী মহাজনৰ ওচৰলৈ ঋণ বিচাৰি গ'ল। কিন্তু মহাজন আছিল কৃপণ। মহাজন ভাবিলে ভোলাক টকা দিলে সি ঘূৰাই দিব নোৱাৰিব। সেইবাবে মই তেওঁক মোৰ খেতিপথাৰত কাম কৰিবলৈ দিওঁ। তেওঁ কঠোৰ পৰিশ্ৰমী আৰু লগতে অসহায়। কম টকাৰ বিনিময়ত তেওঁ কষ্ট কৰি দুগুণ উপাৰ্জন কৰি দিব পাৰিব। তেওঁ ভোলাক ক'লে, চাওক ভোলা, মই তোমাক ঋণ দিব নোৱাৰোঁ, কিন্তু তোমাক কিবা এটা সহায় কৰিব পাৰিম। তোমাক মোৰ খেতিপথাৰত কাম দিব পাৰিম। মাহে 1000 টকা দিম। ভোলাই ক'লে, কিন্তু মহাজন, আন খেতিয়কে 2000 টকা লয়। কৃপণ মহাজনে ক'লে, তোমাৰ লগত কথা পাতিব মোৰ সময় নাই। কৰিব লগা হ'লে কৰক, নহ'লে মোৰ খেতিয়কৰ অভাৱ নাই। অসহায় ভোলাই কি কৰিব? মান্তি হৈ সি ঘৰলৈ উভতি আহিল। পিছদিনাৰ পৰা তেওঁ মহাজনৰ পথাৰত কাম কৰিবলৈ ধৰিলে। তেওঁ আছিল এজন কঠোৰ পৰিশ্ৰমী। তেওঁ বহু কষ্ট আৰু নিষ্ঠাৰে কাম কৰিছিল। মাত্ৰ 2 মাহতে তেওঁ 4 মাহৰ কাম সম্পূৰ্ণ কৰিলে। এই কাম দেখি মহাজন বৰ সুখী হ'ল। কিন্তু কৃপণ মহাজনৰ মনত প্ৰতাৰণাৰ জোৱাৰ জাগি উঠিল। তেওঁ ৰাতি ভাবিছিল যে ভোলাই মাত্ৰ 2 মাহতেই 4 মাহৰ কাম সম্পূৰ্ণ কৰিলে। এতিয়া তেওঁক কামৰ পৰা আঁতৰাই দিলে ইয়াৰ দ্বাৰা মোৰ 2 মাহৰ ধন ৰাহি হ'ব। পিছদিনা ৰাতিপুৱা ভোলাক মাতি 2 মাহৰ টকা দিলে। ভোলা, তোমাৰ এই টকা লোৱা, কাইলৈৰ পৰা কামত নাহিবা। এতিয়া তোমাক মোৰ প্ৰয়োজন নাই। এই কথা শুনি ভোলা বিচলিত হৈ পৰিল। তেওঁৰ ঘৰখন বৰ কষ্টৰে চলি আছিল। এতিয়া তেওঁ নিজৰ পৰিয়ালটোক কেনেকৈ খুৱাব? ভোলাই মহাজনৰ ওচৰত অনুৰোধ কৰিবলৈ ধৰিলে, মোক কামৰ পৰা বৰখাস্ত নকৰিব। কিন্তু মহাজন কোনো কথাই নুশুনিলে, কামৰ পৰা বৰখাস্ত কৰিলে। চকুলো টুকি টুকি ভোলা ঘৰলৈ উভতি আহিল। চিন্তাৰ বাবে গোটেই ৰাতি টোপনি নাহিল। ৰাতিপুৱা সাৰ পাই তেওঁ মহাজনৰ ওচৰলৈ উভতি গৈ তেওঁক পুনৰ কাম দিবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ গৈ মহাজনৰ ঘৰৰ সন্মুখত বহিল। ৰাতিপুৱা মহাজনে ঘৰৰ পৰা ওলাই আহি ঘৰৰ সন্মুখত বহি থকা ভোলাক দেখিলে। ভোলাক সুধিলে, কি হ'ল ভোলা, কিয় আহিছা? ভোলাই মহাজনৰ ভৰিত পৰি কাতৰ অনুৰোধ কৰিলে, মহাজন, মোৰ ওপৰত দয়া কৰা। মোক কাম কৰিব দিয়ক। মোৰ পৰিয়ালটো ভোকত মৰি যাব। মহাজনে তেওঁৰ কথা নুশুনি তাৰ পৰা ঠেলি দিলে। সেই সময়ত ভোলা তাৰ পৰা গুচি গ'ল। যদিও পিছদিনা ৰাতিপুৱা আকৌ গৈ শেঠ মহাজনৰ ঘৰৰ সন্মুখত বহিল। শেঠ মহাজনে আকৌ গালি পাৰি পঠাই দিলে। তেতিয়াৰে পৰা ক্ৰমে প্ৰতিদিনে ভোলা গৈ মহাজনৰ ঘৰৰ সন্মুখত বহিছিল আৰু ঘৰখনৰ মহাজনে তেওঁক খেদি পঠিয়াইছিল। এই বিষয়টো সমগ্ৰ গাঁৱতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ ধৰিলে। সকলোৱে ঘৰখনৰ মহাজনক ভাল বেয়া কথা ক'বলৈ ধৰিলে। ক্ষুব্ধ হৈ
ঘৰৰ মহাজনে ভাবিলে কিছুদিনৰ বাবে পৰিয়ালৰ সৈতে আন এখন গাঁৱলৈ কিয় নাযাওঁ। মোক ঘৰত নেদেখিলে ভোলাই ইয়ালৈ অহা বন্ধ কৰি দিব। পিছদিনা কৃপণ মহাজনে পৰিয়ালৰ সৈতে আন এখন গাঁৱৰ আত্মীয়ৰ ঘৰলৈ গ'ল। 10-15 দিন পিছত মহাজনে আত্মীয়ৰ ঘৰত থাকি ঘৰলৈ উভতি আহোঁতে ভোলাক ঘৰৰ সন্মুখত বহি থকা দেখা নাপালে মনে মনে হৃদয়ত সুখ অনুভৱ কৰিছিল। তেওঁৰ পৰা মুক্ত হোৱাত কিন্তু সিও আচৰিত হ'ল যে ভোলা কিয় অহা বন্ধ কৰিলে। গাঁৱৰ কেইজনমান মানুহক সোধাই তেওঁ গম পালে যে ভোলা আঘাতপ্ৰাপ্ত হৈ তেওঁৰ ঘৰত পৰি আছে। মহাজন সুধিলে তেওঁৰ কি হ'ল। এজন গাঁৱৰ মানুহে ক'লে, মহাশয়, আজিও যেতিয়া আপুনি আন মানুহৰ গাঁৱলৈ গৈছিল তেতিয়া ভোলা আপোনাৰ ঘৰৰ সন্মুখত বহিছিল। এদিন আপোনাৰ খালী ঘৰখন দেখি চুৰি কৰাৰ উদ্দেশ্যে আপোনাৰ ঘৰত কিছুমান চোৰ সোমাই আহিছিল। কিন্তু যেতিয়া তেওঁলোক ভোলাৰ দৃষ্টিত আহিল তেতিয়া ভোলাই নিজৰ জীৱনটোক গুৰুত্ব নিদিয়াকৈ তেওঁলোকৰ লগত কাজিয়া কৰি খেদি পঠিয়ালে। দুয়োৰে মাজত হোৱা কাজিয়াৰ বাবে ভোলা আহত হৈছিল। মহাজন ভোলাৰ লগত কিমান বেয়া কাম কৰিলে সেই কথা জানি নিজেই লাজ পাবলৈ ধৰিলে। ঘৰখন চুৰিৰ পৰা বচাবলৈ যাওঁতে দুখীয়া ভোলা বিপদত পৰিলে। তেওঁ অনুতাপ কৰিবলৈ ধৰিলে। সি ভোলাহঁতৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। ভোলাহঁতৰ ঘৰ পাওঁতে তেওঁ দেখিলে যে ভোলা বৰ কৰুণ অৱস্থাত বিচনাত পৰি আছে। তাৰ ল'ৰা-ছোৱালীবোৰে ভোকত কান্দিছে। এইটো দেখি কৃপণ মহাজনৰ হৃদয়ত দয়াও আহিছিল আৰু চকুতো চকুপানীও আহিছিল। তেওঁ এই কাৰ্যৰ বাবে ভোলাৰ ওচৰত ক্ষমা খুজিলে আৰু মহাজনে ভোলাৰ চিকিৎসাৰ নামত টকা-পইচা খৰচ কৰিলে আৰু ভোলা সুস্থ হৈ উঠাৰ পিছত পুনৰ ভাল দৰমহাৰে তেওঁক কামত নিযুক্তি দিছিল আৰু ভোলা আনন্দ মনেৰে মহাজনৰ খেতি পথাৰত কাম কৰিছিল। ধন্যবাদ।